ফ্ৰেণ্ডছ, যিহেতু এতিয়া ভাদৰ মাহ আৰু ভাদৰ মাহত দুয়োজন গুৰুজনাৰ তিথি হয়, আমাৰ ওচৰৰে কেইজনমান যুৱক মিলি মোৰ যিটো গাড়ী গেৰেজ আছিলে, সেই গেৰেজটোত সকলোৱে নিজেই গায়ন বায়ন শিকা আয়োজন কৰিছে আৰু বিভিন্নজনৰ জ্যেষ্ঠজন আগত যিকেইজন শিক্ষিত গায়ন বায়ন ক্ষেত্ৰত পাৰ্গতালী কেইজনক লগ হৈ গায়ন বায়ন শিকিছে। গায়ন বায়ন শিকিবলৈ তেখেতসকলে জোৰদাৰ চলাই আছে। ছ' মই আজি আপোনালোকক বিশেষ গাড়ী ভিডিঅ' একো দিব পৰা নগ'ল। ছ' মই ভাবিছোঁ আজি মোৰ ঘৰৰ সন্মুখত হৈ থকা গায়ন বায়নৰ যিখিনি কোচিং চলি আছে, সেই কোচিংখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল, মোৰো ভাল। ছ' ৱেলকাম টু মাই ইউটিউব চেনেল দীপু বজৰংবলী কাৰ ৱৰ্ল্ড। ছ' মই এতিয়া আপোনালোকক সকলো মোৰ লগৰ আৰু মোৰ দাদাহঁতৰ আৰু আমাৰ ওচৰৰে গাঁওবুঢ়া সকলো, আমি যিহেতু মায়ামাই সম্প্ৰদায়ৰ ব্যক্তি হয়, ছ' আমি মায়ামাই সম্প্ৰদায়ৰ নিয়মতে যোৱা যায়। ছ' আমি সকলোকেইজনকে আপোনালোকক চিনাকি কৰাই দিম। বৰ্তমান মোৰ নিজৰ গাড়ীসমূহ ঠিক সেইদৰে য'ত ত'ত থ'বলগীয়া হৈছে। মোৰ এইটো আছিলে মোৰ গাড়ী ঘৰ থোৱা এইটো গেৰেজ হয়, আৰু এখন মোৰ এল্টো এলেক্সাই, আৰু ইয়াত এখন মাৰুতি ভেন আছে, আৰু সিফালে এখন গাড়ী আছে। ছ' মোৰ ওচৰৰে এয়া মোৰ মা হয়। মায়ে সমাজৰ কিছুমান দ্ৰব্য বস্তু আয়োজন কৰিছে ভকতসকলক খুৱাবৰ কাৰণে, আৰু এয়া হৈছে মোৰ ওচৰৰে সকলো যুৱকবৃন্দ, আৰু এয়া হৈছে মোৰ ভাইটি অসীম হাজৰিকা, আৰু এয়া মোৰ ভাইটি কি আছিলে নামটো, হেৰিয়াৰ নামটো কি আছিলে, বিশ্ব। তাৰপৰা এয়া আমাৰ কি আছিলে, প্ৰণৱ। তাৰপৰা সেয়া আমাৰ বাবা দা, তাৰপৰা এয়া মোৰ লগৰ বিটু, ৰাজীৱ দা, তাৰপিছতে সুজিত, তাৰপিছতে সেয়া আমাৰ কোচাৰ বুলি ক'ব পাৰি ইংলিছত। এনেই তেখেতে চব ট্ৰেইনিং দিব। তেখেত হৈছে আমাৰ বিজয় খুৰা। তাৰপৰা এয়া টিংকল, তাৰপৰা এয়া হৈছে আমাৰ দীপুন দা, আমাৰ অনুপম ভাইটি, আৰু আমাৰ গোলোক ভাইটি। হাই বুলি কৈ দিয়া আকৌ। ছ' এইখন ৰভাৰ তলতে, মোৰ গাড়ী ৰভাৰটোৰ তলতে সকলোৱে মিলি তেখেতসকলে গায়ন বায়নৰ শিক্ষা ল'ব, এই জ্যেষ্ঠকেইজনৰ মুখৰ আগত ৰৈ। ছ' গাড়ীকেইখন মই আঁতৰাই থ'বলগীয়া হৈছে। আজি এমাহমানৰ কাৰণে মই গাড়ীখন আঁতৰাই থ'ম। ময়ো ধৰি লওক আজি এনেকুৱা পোচাকতেই মই থাকিবলগীয়া হৈছে, যিহেতু মোৰ ঘৰৰ সন্মুখতে সেইখিনি আয়োজন কৰিছে, আৰু সকলো মোৰ ওচৰৰ ল'ৰা, ওচৰৰ লগৰ, ওচৰৰ ভাইটি সকলোৱে মিলি যিহেতু মোৰ ঘৰখনেই তেখেতসকলে চিলেক্ট কৰিছে, আৰু মইনো কেলৈ বেলেগ ড্ৰেছত থাকিম। ছ' মই ভাবিলোঁ এইটো ড্ৰেছকে পিন্ধি থাকোঁ, এমাহমানৰ কাৰণে পিন্ধিবলগীয়া হ'ব, কোনো ডাঙৰ কথা নহয়। নিজৰ সংস্কৃতিটো সদায় দৰকাৰ হয়। শ্ৰীমন্ত শংকৰদেৱ বা মাধৱদেৱে তেখেতসকলে যিখিনি আমাক সংস্কৃতি শিকাই থৈ গৈছিলে, যিখিনি আমাৰ মাজত এৰি থৈ গৈছিলে, এই যে আপোনাৰ মৃদং, খোল, তাল, এই সকলোখিনি বাদ্যযন্ত্ৰ পৰাপক্ষত আমাৰ বিশেষকৈ আমাৰ অসমীয়া ল'ৰাই এই বস্তুখিনি জানিব লাগে। ছ' মোৰ পোচাকযোৰ আজি এনেকুৱা ধৰণে মই পৰিধান কৰি ল'লোঁ। বাকী চাই থাকোঁ আহক ভিডিঅ'টো আগলৈ কি দেখাব পাৰোঁ। মনটো চফা হ'বৰ কাৰণে সেইকাৰণে ইয়ালৈ আহিব লাগে। কিন্তু সকলোৱে বগা কাপোৰ লৈ আহিব লাগিব। বগাত মলি আছেনে? আজি প্ৰথম দিনহে, সকলোকে অহা কাইলৈৰ পৰা বগা কাপোৰ পৰিধান কৰিবৰ কাৰণে আমাৰ বিজয় খুৰাই সকলোকে অনুৰোধ জনাইছে। জ্যেষ্ঠজনৰ ওচৰত সকলো যুৱক মিলি আশীষ বিচাৰিছে, আৰু এই ক্ষেত্ৰত অনুষ্ঠানটো প্ৰত্যেক দিনা প্ৰশিক্ষণ ল'বৰ বাবে সকলোৱে অনুজ্ঞা বিচাৰিছে।
চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। মই বৰ বিশেষ একো নাজানো, কিন্তু মই যিটো মোৰ দেউতাই মোক সংস্কাৰ দিছিলে আৰু যিখিনি মোক জ্ঞান দিছিলে সেইখিনি অভিজ্ঞ ফালৰ পৰা মই কেইটামান কথা মই ক'ব পাৰোঁ যে মোৰ দেউতা মানে এজন ভাল মৃদঙীয়াল আছিলে। তেখেতে মোক কিছুমান কথা মোক জ্ঞান দি থৈ গৈছিলে যে সমাজত কেনেকৈ থাকিব লাগে, সমাজখন কেনেকৈ পৰিচালনা কৰিব লাগে, কেনেকুৱা মানুহে কেনেকুৱা মানে জ্যেষ্ঠ মানুহে সমাজখন পৰিচালনা কৰে। আৰু এইখিনিতে মই কেইটামান কথা মই দেউতাই মোক কোৱা কথাখিনি মই আকৌ এবাৰ আপোনালোকক ৰিপিট কৰিব বিচাৰিছোঁ। কথাটো এনেকুৱা ধৰণৰ, দুজন মহাপুৰুষ আছিলে। এজন হৈছে শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ, আৰু এজন আছে শ্ৰী শ্ৰী মাধৱদেৱ। মাধৱদেৱৰ দুজন শিষ্য, এজন হৈছে গোপালদেৱ আৰু এজন হৈছে অনিৰুদ্ধদেৱ। এই দুজন শিষ্যই অৰ্থাৎ অনিৰুদ্ধদেৱে আমাৰ এই মায়াময়া বৈষ্ণৱ সমাজখন প্ৰচাৰ কৰিছিলে। চ' আমি ইনডাইৰেক্টলি ক'বলৈ যাওঁ, কথাটো এনেকুৱা ধৰণৰ, আমি এই দুইজন মহাপুৰুষক আমি শ্ৰদ্ধা কৰিব লাগে। কাৰণ কেলৈ তেখেতলোকৰে আমি শিষ্য হয়। চ' আমাৰ যিজনে আমাৰ এই মায়াময়া বৈষ্ণৱ সমাজটো প্ৰচাৰ কৰিছিলে, তেখেতসকলে কিছুমান বস্তু, কিছুমান আমাৰ সমাজত থকা কিছুমান ভাগৱত পাঠ কৰা বা গায়ন বায়ন বজোৱা, এই কিছুমান আমাৰ এই মায়াময়া সম্প্ৰদায়ৰ মানুহখিনিৰ মাজত এৰি থৈ গৈছিলে। চ' এইখিনি মই বৰ বিশেষ একো নাজানো, কিন্তু মই হ'লেও যিমানখিনি জানো মই সিমানখিনি ক'লোঁ। আপোনালোকে কিবা যদি ভুলো হৈছে মোক আপোনালোকে কমেণ্টত জনাই দিব। চ' এই যে বাহিৰত যে আমাৰ ঘৰৰ বাৰান্দাত যিখিনি আজি হৈ থাকোঁতে মোৰ হঠাতে কিছুমান কথা মোৰ মনত পৰিলে আৰু মই আপোনালোকৰ আগত মই এই কথাখিনি মই অৱগত কৰিব বিচাৰোঁ। চ' এতিয়া মই এই যে আমাৰ মাজত হৈ থকা এই যিখিনি আপোনাৰ এই মানে মৃদং বজোৱাৰ যিখিনি প্ৰশিক্ষণ বা তাল বজোৱাৰ যিখিনি প্ৰশিক্ষণ, এই প্ৰশিক্ষণসমূহ এই আমাৰ ঘৰৰ ওচৰৰ যিকেইজন জ্যেষ্ঠ, যিকেইজন অভিজ্ঞ, সেইকেইজন ব্যক্তিয়ে আমাক বিশেষ মোক বুলি নহয়, মইতো বহুতখিনি কামত ঘূৰি ফুৰোঁ, কেতিয়াবা হয়তো ৰাতিও হয়, আমাৰ ওচৰৰে কিছুমান ল'ৰাক এই বস্তুখিনি শিক্ষা দিব, প্ৰশিক্ষণ দিব, যাতে ল'ৰাখিনি সামাজিক ফালৰ পৰা তেখেতসকল অলপ ওপৰত থাকিব পাৰিব। আৰু আজিকালি সমাজত দেখা যায় বহুত লোকে এই যিখিনি সমাজ নীতি নিয়মসমূহ, মানে মই সকলোকে কোৱা নাই দেই, কিছুমান ব্যক্তিৰ কথা কৈছোঁ, নিয়মসমূহ একেবাৰে একো নাজানে মানে তেখেতসকলে মানে জাষ্ট থাকিব লাগে, থাকে, আৰু এইখিনি পৰাপক্ষত জানিব লাগে। চ' চাই থাকোঁ কেনেকৈ আয়োজন কৰিছে, কেনেকৈ এই প্ৰশিক্ষণসমূহ আগবঢ়াইছে জ্যেষ্ঠসকলে, আৰু কি মানে কল্পতৰুত, আমাৰ যিখন কল্পতৰুত উল্লেখ কৰি থোৱা কেনেকৈ সুৰৰ যোগেদি তেখেতসকলে বুজাই আছে, এইখিনি মই দেখাবলৈ আপোনালোকক মই চেষ্টা কৰিম। এতিয়া মই দেখাবলৈ চেষ্টা কৰিম সেইটো আমাৰ চোতালত কেনেকৈ মানে আমাৰ মায়াময়া বৈষ্ণৱ সমাজখন কেনেকৈ আয়োজন কৰে আৰু কেনেকৈ প্ৰশিক্ষণ কৰে। জ্যেষ্ঠকেইজনে শিক্ষা দি আছে আৰু ওচৰৰ ল'ৰাবোৰে সেই শিক্ষাখিনি লৈ আছে। এয়া হৈছে একদম মূৰত বহি থকা, তেখেত হৈছে মোৰ বৰ্তা, গাঁওবুঢ়া হয়, আৰু তেখেতৰ ঘৰৰ মুখতে তেখেতৰ মানে একেবাৰে সন্মুখতে সমাজৰ প্ৰসাদ আগবঢ়াই থোৱা গৈছে। সকলোখিনি শেষ হোৱাৰ পিছত এই সমাজৰ প্ৰসাদখিনি সকলো মাজত বিলাই চবে প্ৰসাদ গ্ৰহণ কৰিব।
গাইজ, আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনা আমাৰ ঘৰৰ সন্মুখতে আকৌ প্ৰশিক্ষণ কৰা গৈছে। সকলো ভক্তবৃন্দক, সকলো ওচৰ চুবুৰীয়া, মোৰ লগৰ আৰু মোৰ দাদা সকলোকে মই লগ কৰাই দিম। মই আজি অহা খন্তেক দেৰি হ'ল, কাৰণ মই বেলেগ এফালে গৈছিলোঁ, গাড়ী কামতে গৈছিলোঁ। চ' দেৰি হ'ল, সিহঁতে আগতীয়াকৈ সেই আয়োজন চলাই আছে শিক্ষা ল'বৰ কাৰণে। চ' আপোনালোকক দেখাই থাকিম। আমাৰ মাজত আজি নতুনকৈ আৰু কেইজনমান ব্যক্তি উপস্থিত হৈছেহি। চ' মই চবকে চিনাকি কৰাই দিম। আমাৰ ওচৰৰে টিয়কৰ সকলো নিবাসী হয়। এতিয়া ৰিহাৰ্চেলৰ শেষ মুহূৰ্তলৈকে আপোনালোকক মই ভিডিঅ'টো আজি দেখাবলৈ চেষ্টা কৰিম। চ' চাই থাকোঁচোন, আহক কি কি হয় আপোনালোকক জনাই আছোঁ। এইটোৱে হৈছে মোৰ গাড়ী থোৱা ঘৰ, আৰু গাড়ীসমূহ কালিৰ পৰা ঠিক এনেকৈয়ে থোৱা গৈছে। এখন বেলিনো, এখন মাৰুতি 800 LXi। চ' সকলোৱে আকৌ ঠিক একেধৰণে যোৱাকালিৰ নিচিনাকৈ সকলোৱে একেধৰণে আয়োজন চলাই আছে। এতিয়া আজি অলপ প্ৰশিক্ষণটো বেলেগ ধৰণে হ'ব, সকলোৱে মিলি ভাগত পাত কৰিব। চ' আজি কেইজনমান নতুন ব্যক্তি আমাৰ মাজত উপস্থিত হৈছে। চ' নতুন ব্যক্তিকেইজনক মই চিনাকি কৰি দিবলৈ মই চেষ্টা কৰিম। চ' আজি নতুনকৈ উপস্থিত হোৱা আমাৰ মাজত উপস্থিত হোৱা প্ৰথমতে এয়া আছে আমাৰ টিংকল, এজন আছে আমাৰ গুটি, এইটো হৈছে আমাৰ পিকু, এয়া হৈছে গোলোক, তাৰপিছতে এয়া প্ৰণৱ, এয়া ৰাজীৱ দা, তাৰপৰা সেয়া হৈছে বিশ্ব, বিটু, সুজিত, তাৰপিছতে এয়া আমাৰ বুধেশ্বৰ দা, এয়া হৈছে আমাৰ অনুপম ভাইটি, তাৰপৰা পৰেশ দা, তাৰপৰা সেয়া বুবু, তাৰপিছতে সেয়া গুৰ লৈ যোৱা, এইটো মই কৈছোঁ অলৰেডি গুটি হয়। চ' সেয়া আমাৰ খুৰা প্ৰদীপ খুৰা, তাৰপৰা এয়া আমাৰ তেখেতে প্ৰশিক্ষণ দিব সকলো ল'ৰা ছোৱালীকে। চ' সকলো ল'ৰা ছোৱালী নহয়, সকলো আমাৰ ওচৰৰ সকলো ল'ৰাক প্ৰশিক্ষণ দিব। এয়া হৈছে আমাৰ গৰিয়া খুৰা, আৰু এয়া হৈছে আমাৰ বাবা দা। চ' এই ঘৰটোৰ তলতে সকলোকে প্ৰশিক্ষণ দিব। চ' চাই থাকোঁ কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিয়ে, মই আপোনালোকক জনাই আছোঁ। এয়াই হৈছে আমাৰ বৈষ্ণৱ সমাজৰ ৰীতি আৰু নীতি, কেনেকৈ সিহঁতক প্ৰশিক্ষণ দিয়া গৈছে। এই দুজন জ্যেষ্ঠ হয়, এজন হৈছে বিজয় খুৰা আৰু এজন হৈছে আমাৰ ভকত গাঁওবুঢ়া, তেখেত বদন হাজৰিকা মোৰ বৰ্তা হয়। যথেষ্ট সমাজৰ আগশাৰী ব্যক্তি হয়, নাম থকা ব্যক্তি হয়। চ' ঠিক এইধৰণে তেখেতসকলক প্ৰশিক্ষণ দিয়া গৈছে। কল্পতৰু ভাগৱতৰ ঘোষা, নাম, পদ ইত্যাদি সুৰৰ যোগেদি প্ৰশিক্ষণ দিয়া গৈছে। সুন্দৰ পৰিৱেশ। মই কেমেৰাটো চাৰিওফালে ঘূৰাই এপাক দেখুৱাই দিম আপোনালোকক। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে প্ৰচাৰিত কৰি থৈ যোৱা মায়া বৈষ্ণৱ সমাজ। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ বাবে মই অশেষ ধন্যবাদ জনাইছোঁ। কথাটো এনেকুৱা ধৰণৰ, পাৰিলে পৰাপক্ষত মোৰ ভিডিঅ'টো যিসকলে নতুনকৈ চাইছে
পাৰিলে পৰাপক্ষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদিহে মোৰ চেনেলটো চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। মই আজি ভিডিঅ'টো এই বৈষ্ণৱ সমাজ ময়াময়া বৈষ্ণৱ সমাজৰ ওপৰতে মই ভিডিঅ'টো কৰিছিলোঁ আৰু আমাৰ অলপ চলপ মই ৰীতি নীতিৰ বিষয়ে মই আপোনালোকক মই দেখুৱাই দিলোঁ। মোৰ বাহিৰত এতিয়াও এইখিনি হৈ আছে। চ' মই নেক্সট ভিডিঅ'ত আপোনালোকক হয়তো মই গাড়ী ভিডিঅ' মই দেখাবলৈ চেষ্টা কৰিম। মই গাড়ী ভিডিঅ' দেখাব নোৱাৰিলোঁ এইকেইদিন। চ' নেক্সট ভিডিঅ'ত মই আকৌ লগ পাম। আজিলৈ মই ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ। চ' লাভ ইউ, চি ইউ all on next video. Bye bye.